এইমাত্ৰ আহিল দুখবৰটো। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে জনপ্ৰিয় অভিনেতাজনে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল জনপ্ৰিয় অভিনেতাজন। শাৰীৰিক অসুস্থতাৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা অচ্যুত পোদ্দাৰে। ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। 3 ইডিয়ট ছবিৰ আৰে কেহনা ক্যা চাহতে হো শীৰ্ষক সংলাপৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী। ১০০ৰো অধিক ধাৰাবাহিক তথা ১২৫খন ছবিত অভিনয় কৰা প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে ছবি জগতত। বিশেষকৈ 3 ইডিয়ট ছবিৰ অধ্যাপকৰ চৰিত্ৰটি সকলোৰে মৰমৰ আছিল। প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে সকলোতে। আমাৰ চেনেলৰ তৰফৰ পৰা বিশিষ্ট অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।